ঈশান পিনাকানমে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি মানে 2 এপ্ৰিলৰ কাৰণে। ৰাতিপুৱা আজি মাৰ্কেটে কমপ্লিটলি ট্ৰেপ কৰিছে। ৰাতিপুৱা খুলি যায় গেপ ডাউনত প্ৰায় 340 মানত। তাৰপিছতে লগে লগে বাইং কৰি পেলাই ওপৰলৈকে উঠাইছে। ইট ৱাজ কমপ্লিটলি শ্বৰ্ট কাভাৰিং। তাৰপিছত যিটো তলত পেলাইছে প্ৰায় 170লৈকে গৈছে। এইটো কোনেও এক্সপেক্ট কৰা নাছিল যিটো ফল আহিছে। 500 যেতিয়ালৈকে এইখিনি লেভেলত 500 লেভেলত মাৰ্কেটখন বহুত টাইম হোল্ড কৰি আছিল। চ' চবে ভাবি লৈছে কি ছাপৰ্ট হৈ গৈছে। চ' এইটোত অলপমান ডাউন হওঁতে মানুহে কিনি লয়, কিন্তু তাৰপিছত যিটো ফল আহিছে প্ৰায় 250 পইণ্টছৰ যিটো ফল আহিছে এইটো ব্ৰুটেল আছিল। বিশেষকৈ এই কেণ্ডেলডাল, এই দুডাল কেণ্ডেল শ্বাৰ্প মানে ফল। চ' তাৰপিছত কি হৈছে, যেতিয়া অলপমান ওপৰলৈকে হৈছে, চ' উই ক্ৰিয়েটেড শ্বৰ্টছ। তেতিয়া অলপমান আমি প্ৰায় 80 পইণ্টছ মানৰ অলপমান গেইন ল'লোঁ। এইটো আজি একচুৱেলি কি হৈছে, আমি অলপমান ইণ্টাৰডে গৈছোঁ কাৰণ মাৰ্কেটত কেপিটেলখিনি আমাৰ মানে হাতত ৰাখি থৈ দিছিলোঁ, কাৰণ অহাকালি আছে ট্ৰাম্পৰ মিটিং। মানে ট্ৰাম্প যিটো টেৰিফ এইটো চুৰুৱাত হ'ব কালিৰ পৰা। চ' তাৰ কাৰণে আমি কেপিটেল চব ক্লিয়াৰ কৰি থোৱা গৈছে। চ' এতিয়া নেক্সট মানে কি অহাকালি কি হ'ব পাৰে, অহাকালি চাওক। অহাকালি ৰাতিপুৱাতে ট্ৰাম্পে গোটেইখিনি আইডিয়া দি দিব। এনে 25% টেৰিফ লগোৱাৰ প্লেন চলি আছে। চ' এইটোৱে যদি টেৰিফ আহি যায় আৰু ইণ্ডিয়াক যদি ফেভাৰেবল পজিশ্যন কৰি দিয়ে, তেনেহ'লে নিফটি আকৌ আজি 23,400লৈকে আহি যাব অহাকালি। গতিকে যি হ'ব লগা আছে কালি ৰাতিপুৱাই হ'ব। আৰু বাই চান্স যদি গেপ ডাউনো খোলে 22,900 মানত, অলপমান তললৈকে আহি আকৌ ৰিকভাৰী লোৱাৰ চান্স আছে, কাৰণ আজি গোটেইখিনি শ্বৰ্ট কৰি গৈছে লাষ্টলৈকে আৰু পজিশ্যন খালী আছে। বেছিভাগ মানুহৰ পজিশ্যন খালী আছে। চ' তলত যদি আহিও যায় তাৰপিছত ৰিকভাৰী লোৱা এটা চান্সেছ এটা আছে। মই বেছি আজি এনালাইচিছ নকৰোঁ, কাৰণ মাৰ্কেটখন এতিয়াও আনপ্ৰেডিক্টেবল হৈ আছে, কাৰণ অহাকালি যিটো ইভেণ্ট সেইটো বহুতেই ইম্পৰ্টেণ্ট। জেনেৰেলি কি হয়, চাওক এইডাল কেণ্ডেল একচুৱেলি বহুত বেয়া কেণ্ডেল। চ' কালি যদি আমি এৰাউণ্ড 900 মানত পাওঁ ন, তেনেহ'লে আমি অলপমান লং লৈ যাম, কাৰণ প্ৰায় 1000 পইণ্টৰ যিহেতু ফল আহে, 1000 পইণ্টৰ ফল আহিলে অলপমান ৰিকভাৰী লোৱা চান্স থাকে। চ' উই হেভ কেছ ইন আৱাৰ এটলিষ্ট কেছ আমাৰ প্ৰিজাৰ্ভ কৰি থৈ দিছোঁ। চ' আমি তাৰ বেনিফিট ল'ব লাগিব। চ' ইটছ কমপ্লিট প্লেন। বেছি কমপ্লিকেটেড কৰি পেলাই লাভ নাই। আৰু এইটো ছিৰিজৰ নলওঁ, কাৰণ কি হৈছে, ভিক্স আছে ওপৰত। ভিক্স আজি 3% ওপৰত আছে। চ' উই উইল এটলিষ্ট টেক নেক্সট ছিৰিজ, নেক্সট মানে 9 এপ্ৰিল নহ'লে তাৰপিছৰ যিটো এক্সপাইৰী তাৰ ল'ব পাৰোঁ। ৰিটাৰ্ণ অলপ কম আহিব, বাট ইটছ ৱৰ্থ টেকিং। সেইখিনিয়ে একদম চিম্পুল দিছোঁ। থেংক ইউ। আৰু আমাৰ টেলিগ্ৰাম চেনেল এটা আহিব পাৰে। চব প্লেন কৰি আছোঁ কি কৰিব পাৰে, কাৰণ বহুত লেজিটেটিভ ক্লজ আছে আজিকালি টেলিগ্ৰাম বা এইবোৰ ওলোৱা। চ' আমি আপোনালোকক আপডেট দি দিম। থেংক ইউ।